নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া টেকনিকেলত আপোনালোকক স্বাগতম। আমাৰ আজিৰ পাৰ্টটো হৈছে টাইম এণ্ড ৱৰ্কৰ নেক্সট পাৰ্ট। প্ৰথম পাৰ্টত আমি এটা বেলেগ টেকনিকত শিকিছিলোঁ আৰু অলপ বেলেগ ধৰণৰ গণিত আছিল, আৰু আজিৰটো অলপ বেলেগ হ'ব আৰু এইটো অলপ নতুন টেকনিকত শিকিম। ঠিক আছে, মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিম যেন মোৰ অসমীয়া টেকনিকেল চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো দবাই দিয়ে, যাতে মই এনেকুৱা ভিডিঅ' আনিলে আপোনালোকে তৎক্ষণাত নটিফিকেশ্যন পায়। আৰু মই আপোনাক আৰু এটা অনুৰোধ কৰিম যাতে আপোনালোকে ভাল লাগিলে ভিডিঅ'টো কমেণ্ট কৰে। আৰু তাৰমানে মই বহুত দিনৰ পৰা দেখি আছোঁ যে মোক কোনেও ইমান তেনেকৈ কমেণ্ট নকৰে, 95% মানুহে কমেণ্ট নকৰে। লাইক কমেণ্ট এইবোৰ কৰিলে মোৰো অলপ ভাল লাগে দেচোন। আপোনালোকে যেন মোক সঁহাৰি জনায়। আপোনালোকৰ যদি ভাল লাগিছে লাইক আৰু কমেণ্ট মাৰিব নাপাহৰিব। কিবা বুজি নাপালেও কমেণ্ট মাৰিব, যাতে মই পিছলৈকে আপোনালোকক বুজাই দিব পাৰিম। ঠিক আছে, মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব ওলাইছোঁ। ইয়াত চাব, এইটো টাইম এণ্ড ৱৰ্কৰে গণিত হয়। ইয়াত প্ৰথমতে চাব কি দেখাইছে। প্ৰথম গণিতটো 3জন পুৰুষ আৰু 2জনী মহিলাই এটা কাম 15 দিনত কৰিব পাৰে। 3জন পুৰুষ আৰু 2জনী মহিলাই যিকোনো এটা কাম 15 দিনত কৰিব পাৰে। মই আগতে কৈছিলোঁ যে ইয়াত A, B যিকোনো দিব পাৰে, নাম কিবা দিব পাৰে, কিন্তু আমাৰ এইটোত দি আছে 3জন। তাৰমানে A 3টা ধৰি লওক, বা 3জন মানুহ যদুমধু ৰহিম একেলগে কৰে, আৰু মহিলা 2জনী। ঠিক আছে, এইটো গণিতটো তেনেকুৱা। মানটো নাচাব, মানটো আপোনালোকে প্ৰথমতে ওপৰতো চাব, তাৰপিছত আপুনি টেকনিকটো সটোৱে সেইটো কৰিব, তেতিয়াহে আপোনাৰ সহজ হ'ব। প্ৰথমতে আপোনালোকে গণিতটো চাই ল'ব কি লিখা আছে। ঠিক আছে, ইয়াত 2 নম্বৰ প্ৰথম লাইনত লিখা আছে 3জন পুৰুষ আৰু 2জনী মহিলাই এটা কাম 15 দিনত কৰিব পাৰে। প্ৰথম লাইনত। আৰু দ্বিতীয় লাইনত চাব 2জন পুৰুষ আৰু 3জনী মহিলাই সেই কামটোক 18 দিনত সম্পূৰ্ণ কৰিব পাৰে। তাৰমানে ইয়াত 2টা লাইন দিয়া আছে, ইয়াৰ এনচাৰ দিয়া আছে, আৰু তলত যিটো প্ৰশ্ন আছে, প্ৰশ্নটো তলত আছে, ইয়াত আছে এজন পুৰুষ আৰু এজনী মহিলাই সেই কামটো কিমান দিনত কৰিব পাৰে। একেটা কামকে তাৰমানে কিমান দিনত কৰিব পাৰে। মই ইয়াত অপশ্যন দিছোঁ, অপশ্যন এইকাৰণে দিছোঁ আপোনালোকে অলপ পিছত গম পাব। আপোনালোকে তাৰমানে গণিতটো কেতিয়াবা বেলেগ ওলাই যায়, কিন্তু আমি অপশ্যন হিচাপত চালে, অপশ্যন হিচাপত কৰিলে গণিতটো সেইটো তাৰমানে ওলাই যায় এনচাৰটো। আপোনাৰ গণিতটোও ঠিকে থাকে, সকলোবোৰ ঠিকে থাকে, কিন্তু তেওঁলোকে এনেকুৱা কৰি দিয়ে এনচাৰটো যিটো আমাৰ প্ৰথমতে গমেই নাপাওঁ, তেনেকুৱা ধৰণৰ। ঠিক আছে, মাত্ৰ আপুনি লাষ্ট টাইমত হিচাপ লগাব লাগে। আপোনাৰ গণিতটো ঠিকে থাকে, কিন্তু আপোনাৰ এনচাৰটো তেওঁলোকে বেলেগ কৰি দিয়ে, যাতে আপোনালোকৰ অশুদ্ধ হওক, শুদ্ধ হ'লেও অশুদ্ধ হওক, তেনেকুৱা কৰি দিয়ে এক্সামত। ঠিক আছে, এতিয়া চাব আমাৰ এনচাৰটো কেনেকৈ ওলায়। প্ৰথমতে আমি ল'ব লাগিব পুৰুষটোক আমি প বুলি ধৰিলোঁ, আৰু মহিলাটোক ম বুলি ধৰিলোঁ। ঠিক আছে, এতিয়া চাব 3জন পুৰুষ আৰু 2জনী মহিলাই, 3জন পুৰুষ 2জনী মহিলাই 15 দিনত কৰিব পাৰে। আমি ইটো পূৰণ দিব লাগিব। প্ৰথমতে কিমানজন আছে আৰু কিমান দিনত কৰিব পাৰে। ঠিক আছে, প্ৰথমতে আমি 3জন, 3 আৰু 15 মানুহ আৰু দিন দি পূৰণ কৰি দিম। 3 15 কিমান হয়? 45 হয়। ঠিক তেনেদৰে মহিলাৰ ক্ষেত্ৰতো একে কৰি দিম। 2 15 30। ঠিক আছে, এতিয়া তলৰ লাইনটোতো ঠিকেই, 2জন পুৰুষ আৰু 3জনী মহিলাই 18 দিনত 18টো কৰিলে 2 দি 18 পূৰণ কৰিম, 3 দি 18 পূৰণ কৰিম। ঠিক আছে, এতিয়া চাই ল'ব 2 18 কিমান হয়। 2 8 গুণ 16 6, 2 গুণ 2 36। এতিয়া 36 ওলাইছে, 36টো চাব। এতিয়া 3 18, 3 গুণ 24, 24 4, 3 গুণ 3 4 প্লাছ 54 54। এতিয়া আমি ইয়াৰ মাজত ডিফাৰেঞ্চ ল'ব লাগিব। ডিফাৰেঞ্চটো তাৰমানে আমাৰ উল্টা পুল্টা মাইনাছৰ কথা নাই, উল্টা পুল্টাকৈ মাইনাছ দিলেও কথা নাই, কিন্তু আমাৰ ডিফাৰেঞ্চটো হ'ব লাগে। আমাৰ যদি ওপৰত 30 থাকে, 54টো তলত থাকে, মাইনাছ নাযায়, তেতিয়া ডিফাৰেঞ্চ ওলাব নোৱাৰি।
তেতিয়া আপোনালোকে কি কৰিব এইটো ইয়াত ধৰি ল'ব এইটো ইয়াত ধৰি ল'ব একে কথা এইটো আপোনালোকে মাইণ্ডতে কৰিব পাৰিব প্ৰথমতে আপোনালোকে প্ৰেক্টিছ কৰিব তাৰপিছত পাৰিব যদি আপোনালোকে প্ৰেক্টিছ নকৰে তেতিয়াহ'লে আপোনালোকে মাইণ্ডত কৰিব নোৱাৰিব বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আপোনাৰ হ'ব ঠিক আছে ইয়াত এইটো ওপৰত ধৰি লওক 4 to 4 নামিল 24 হ'ল ঠিক আছে এইটো ওপৰতলৈকে ধৰি লওক এইটো ঠিকে আছে এইটো ডাইৰেক্ট দিব পাৰোঁ সৰি এইটো ফৰিছে মোৰ ইয়াৰ পৰা ধৰিলে হয় 15 15 9 ঠিক আছে 45 পৰা 36 গ'লে 9 উল্টা পুল্টাকৈ ধৰি ল'ব যদি এইটো ডাঙৰ হৈ যায় তলৰটো ডাঙৰ হয় এইটো মাইনাছ দিব টান হয় তেতিয়াহ'লে এইটো ইয়াত ধৰি ল'ব এই কথা ডিফাৰেঞ্চটো ওলালে হ'ল মানে এতিয়া আমি এটা কাম কৰিব লাগিব ইয়াত এইটো আমি ইয়াত যিমান পাৰোঁ সৰু কৰি দিব লাগিব তাৰমানে ইয়াত কাটাকুটি কৰি দিব লাগিব তেতিয়াহে আমাৰ গণিতটোৰ উত্তৰটো ওলাব ইয়াৰ পৰাই ওলাব আমি একেবাৰে সৰুটো যায় কোনটো দি 3 3 গুণ 9 3 8 গুণ 24 3 দি দিছোঁ ইটো 3 দি দিছোঁ ইটো 3 দি দিছোঁ যোনটো দি আমি দিওঁ সেইটো নেক্সটটো সেইটো দিব লাগিব আমি যদি এইটো 3 দি দিছোঁ তেনেহ'লে ইটোকো 3 দি দিব লাগিব তেতিয়া আমাৰ গণিতটো শুদ্ধ হ'ব কাৰণ আমি যদি ইটো কাটাকুটি বেলেগকৈ কৰোঁ এইটো বেলেগ কৰোঁ তেতিয়া আমাৰ উত্তৰটো নিমিলিব ইটো 3 দি দিছোঁ 3 3 গুণ 9 3 8 গুণ 24 ইটো 3 দি হ'ব লাগিব এইটো আমাৰ ৰেচিঅ' ওলাব এতিয়া আমি এটা বিশেষ কাম কৰিব লাগিব যেটো শৰ্ট ট্ৰিক হিচাপত হৈ যায় আমি ইয়াৰ ইটো ইপিনে আনি দিম ইটো ইপিনে আনি দিম এইটো পুৰুষটো আমি 8 ৰেচিঅ' ধৰিলোঁ এতিয়া মহিলাটো আমি 3 ৰেচিঅ' ধৰিলোঁ উল্টা পুল্টাকৈ দিছোঁ ঠিক আছে এতিয়া আমাৰ চাই ল'ব ওপৰৰ যিটো আছে নহয় 45 30 ইটো দি আমি ইটো পূৰণ কৰিব লাগিব আৰু ইটো দি আমি ইটো পূৰণ কৰিব লাগিব ঠিক আছে এতিয়া চাব এতিয়া চাই লওক আমি ইটো পূৰণ কৰিলে কিমান হ'ব আমি ইটো পূৰণ কৰিলে 308 দি যদি 45 পূৰণ দিওঁ 360 ওলায় ঠিক আছে আৰু আমাৰ 30 দি যদি পূৰণ দিওঁ 3 যদি 30 পূৰণ কৰি 90 ওলাব এইটো আমি প্লাছ কৰি দিওঁ ইয়াৰ তলত এটা দি দিব এনেকুৱা ধৰণৰ আমি তলতো এই ৰেচিঅ'টো লিখিম এতিয়া ইয়াত নেক্সট লাইনটো চাব আমাক কি কৈছিল তেনেহ'লে এজন পুৰুষ আৰু এজনী মহিলাই তাৰমানে কৈছে এজন পুৰুষ এতিয়া আমি এই ৰেচিঅ'টো দি এইটো পূৰণ দিব লাগিব এতিয়া চাই লওক ইয়াত যদি আমি 1 পূৰণ দিওঁ এজন পুৰুষ দি আছে 1 পূৰণ দিলোঁ আৰু এজনী মহিলা ইয়াতো 1 পূৰণ দিলোঁ 8 গুণ 8 8 বহিব প্লাছ দিম আগত 3 গুণ 3 যেহেতু এজন পুৰুষ আৰু এজনী মহিলা দি আছে আমি এইটো ই যদি 2 থাকিলে দুজন পুৰুষ তেতিয়াহ'লে আমি 8 পূৰণ দিওঁ তেতিয়াহ'লে ইয়াত 16 হ'ল হয় আৰু যদি দুজনী মহিলা হ'ল হয় তেতিয়া আমি 3 দুগুণা 6 হ'ল হয় ইয়াত সেইকাৰণে আমি 3 গুণ 3 বহে ইয়াত 3 এতিয়া এই দুটা প্লাছ কৰি দিলোঁ এতিয়া প্লাছ কৰিলে চাব এটা প্লাছ কৰি দিব প্লাছ কৰিলে যিমান ওলায় ইয়াত ওলাব 11 আৰু ইয়াত ওলাব 0 0 বহিব 15 5 450 এতিয়া আমাৰ ইটোৱে উত্তৰ কিন্তু আমাৰ অপচনত আছে চাই ল'ব 40 10 by 40 10 by 11 10 days 120 10 1 by 10 এতিয়া আমাৰ উত্তৰটোৰ লগত নিমিলে উত্তৰটোৰ লগত নিমিলে কাৰণ আমাৰ ইটোৱে উত্তৰ কিন্তু আমাৰ উত্তৰটো ইয়াতে আছে এতিয়া চাই লওক আমাৰ 10 daysটো এইটো যদি হৰণ কৰোঁ আমাৰ 10 daysটো কেতিয়া নোলায় এইটো কাটা হৈ গ'ল এইটো যদি হৰণৰ ৰেটটো চাবি 120 days নোলায় আমাৰ ইয়াত আছে উত্তৰটো চাব এনেকুৱা ধৰণৰ তাৰমানে মই এইটোৱে প্ৰশ্ন কৰিছিলোঁ প্ৰথমতে এনেকুৱা ধৰণৰ এনসাৰ দি দিব যিটো আমাৰ আপোনাৰ গণিতটো হ'লেও নহ'ব এতিয়া প্ৰথমতে শিকাইছিলোঁ বদমাছতে শিকাইছিলোঁ এজ ৰিলেটিভটো শিকাইছিলোঁ মই
এনেকুৱা ধৰণৰ এইটো পূৰণ কৰাটো কেনেকৈ ওলায় ইয়াৰ পৰা ফ্ৰেকশ্যন কৰি ইয়াত তাৰমানে ইটোৰ পৰা ফ্ৰেকশ্যন কৰি ইটো দি ওলায় আৰু ইটোৰ পৰা ফ্ৰেকশ্যন কৰি আমি ইটো ওলাব পাৰিছিলোঁ আপোনালোকে আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব তাতেও আছে বহুতকেইটা এনেকুৱা ধৰণৰে এতিয়া চাই লওক আমি প্ৰথমতে গণিতটো উঠালোঁ 450/11 ঠিক আছে এতিয়া আমি অপশ্যনত চাওঁ আমি ডাইৰেক্ট অপশ্যনত এতিয়া ওলাব পাৰোঁ এতিয়া আমি অপশ্যনত চাই লওঁ 10 10 গুণ 100 আৰু ইয়াত কিমান হ'ল 10 10 গুণ 100 আৰু ইয়াত একে প্লাছ হ'ল 101 আমাৰ ইয়াত এনেকুৱাতো একেবাৰে নিমিলে কাৰণ ইয়াত আমাৰ ইয়াত তলত 10 আছে এতিয়া আমি চাব লাগিব এইটোত আমি ডাইৰেক্ট ক'ব পাৰোঁ 11 আছে কাৰণ এই 11টো সদায় তলতে বহিব আৰু ইটো কেনেকৈ কৰিছে মই দেখাই দিছোঁ এতিয়া চাই লওক 1140 440 হ'ব পূৰণ কৰি দেখাইছোঁ মই 40 11 1 0 0 1 4 গুণ 4 1 0 0 1 4 গুণ 4 440 440 হৈ আছে 440 হৈ আছে আৰু মই যে কৈছিলোঁ ওপৰত ইটো পূৰণ কৰাৰ পাছত বাকী ইটো প্লাছ কৰিব লাগিব 10টো ইয়াত যদি 10 প্লাছ কৰি দিওঁ 450 হৈ গ'ল তলত কি আছিল 11টো এতিয়া আমাৰ উত্তৰটো ওলাই আছে এইটো উত্তৰ ক'লো মই লগতে এইটো উত্তৰ 450/11 এইটো উত্তৰ ঠিক আছে এইটো উত্তৰ কিন্তু আমাৰ ইয়াত উত্তৰটো অলপমান ডিফিকাল্ট কৰি দিয়া আছে যাতে আপোনালোকৰ অলপ বেলেগ কৰি ভাবে যে এইটো গণিতটো ভুল হৈছে প্ৰথমতে আপোনালোকে চাই ল'ব গণিতটোত মই আগতে শিকাইছোঁ যে এইটো গণিত কেনেকৈ কৰে সেইকাৰণে কৈছোঁ মই প্ৰশ্নটোৰ যেতিয়া এনচাৰ আৰম্ভ কৰিব ওলাইছোঁ তাৰ আগতে কৈছোঁ উত্তৰটো কেতিয়াবা এনেকুৱা খেলি মেলি লগাই দিয়ে ঠিক আছে এনেকুৱা ধৰণে কৰিব আহি যাব ঠিক আছে এতিয়া আমি নেক্সট গণিতটো আগবাঢ়ো এতিয়া নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটোত কি লিখা আছে 6জন পুৰুষ আৰু 4জন ল'ৰাই এটা কামক 10 দিনত কৰিব পাৰে আৰু 26জন পুৰুষ আৰু 48জন ল'ৰাই সেই কামটোক 2 দিনত কৰিব পাৰে ইটো সিটো গণিতৰ দৰে একেই চেম টেকনিক আমি ইয়াৰ অপশ্যন দিয়া নাই কাৰণ এইটো তাতকৈ সহজ হয় আপোনালোকে যদি প্ৰেক্টিছ কৰে তেতিয়াহ'লে সোনকালে পাৰিব কিন্তু মই আকৌ এবাৰ ক'লোঁ যে প্ৰেক্টিছ নকৰিলে নহ'ব আপুনি ইয়াক 2-3বাৰমান প্ৰেক্টিছ কৰক তাৰপিছত যেতিয়া আহে তেতিয়াহ'লে আপুনি হয়তো 2 সপ্তাহৰ মূৰত এবাৰ কৰিলেও হ'ব ইমান নালাগে ঠিক আছে এতিয়া চাওক প্ৰশ্নটো 6জন পুৰুষ আৰু 8জন ল'ৰাই এটা কামক 10 দিনত কৰিব পাৰে সেইটোত মাত্ৰ মহিলা আছিল আৰু এইটো ল'ৰা দিছে একেই প্ৰশ্ন মানে নামটোও সলাই দিছে বাকী একো নাই আৰু 26জন পুৰুষ আৰু 48জন ল'ৰাই সেই কামটোক 2 দিনত কৰিব পাৰে তেনেহ'লে 15জন পুৰুষ আৰু 20জন ল'ৰাই মিলি সেই কামটোক কিমান সময়ত কৰিব পাৰে প্ৰশ্নটো অলপমান বেলেগ কিন্তু যিটো দিছে আমাৰ খালি ইয়াত নামটোহে সলাই দিছে কিন্তু আপোনালোকে ইয়াত লৈ ভয় নাখাব কাৰণ আপোনাৰ তাৰমানে এইটো মনত অলপ খেলি মেলি লগাবৰ কাৰণেহে দিয়ে এতিয়া চাওক কেনেকৈ কৰে প্ৰথমতে আমি পুৰুষটো লিখিলোঁ ল'ৰাটো ল বুলি লিখিলোঁ এতিয়া আমাৰ প্ৰথমতে শিকাইছোঁ কিমানজন আছে সেইটো দি আমি দিনটোক পূৰণ কৰি ল'ম 6 10 গুণ 60 8 10 গুণ 80 ঠিক আছে তলৰ লাইনটো 26জন পুৰুষ আৰু 48জন ল'ৰাই সেই কামটোক 2 দিনত ঠিক আছে এতিয়া আমি পূৰণ কৰিম 2 দি 26ক 2 6 গুণ 12 2 2 দুগুণা 4 7 1 5 তো 60 দেই এতিয়া আমাৰ 48 2 8 গুণ 16 16 6 2 4 গুণ 8 7 1 9 এতিয়া আমি কৈছোঁ ডিফাৰেঞ্চ ল'ব লাগিব ইয়াৰ আৰু ইয়াৰ মাজত 80ৰ
80 96 যদি 80 দি মাইনাছ দিওঁ তেতিয়া 16 ওলায় 60 যদি 52 দিওঁ তেতিয়া 8 ওলায় এইটো আমাৰ ৰেচিঅ' হৈ গ'ল এতিয়া আমি ইয়াত সৰু কৰিব লাগিব সৰু কৰিলে চাব আমাৰ ইয়াত আমি যদি 2 দিওঁ তথাপিও লাষ্টত আমাৰ তাৰমানে এইটোৱে ওলাব আৰু 2 8 গুণ 8 দুগুণা 16 আমি যদি 2 দি লাহে লাহেকৈ কটাকটি কৰি থাকোঁ তেতিয়া আমাৰ টাইম লাগিব আমি সেইকাৰণে 8 দি ডাইৰেক্ট দিছোঁ কিন্তু এইটো 8 দি যায় এইটো 8 দি যায় ইয়াৰ তলত আৰু নাযায় আৰু সেইকাৰণে আমি 8 দি ডাইৰেক্ট দিছোঁ আপুনি যদি 2 দিও কৰে তেতিয়াও আপোনাৰ লাষ্ট টাইমত এইটোৱে ওলাব 1:2 এইটোৱে ওলাব ঠিক আছে আমি আগতে কৈছিলোঁ এইটো ইপিনে নিদিম সেইটো নিদিম 2টো ইপিনে নিদিলোঁ 1টো ইপিনে নিদিলোঁ তেতিয়া কৈছিলোঁ মই 3 নম্বৰ লাইনটো কেনেকৈ কৰে 15 জন 20 জন এতিয়া প্ৰথমত কোৱাৰ দৰে আমি চাব লাগিব ইটো যে কৰিলোঁ আমি ইটো পূৰণ ইটো পূৰণ ঠিক আছে 60 দুগুণা 120 80 এগুণ 80 ইটো পূৰণ ইটো পূৰণ ইয়াত তলত টানি দিম এতিয়া মই কৈছিলোঁ যে আমাৰ লাষ্ট লাইনটো আমি ৰেচিঅ'টো দি পূৰণ দিব লাগে 15 যিটো 15 প্ৰথমতে আছে 15 জন পুৰুষৰ ঠাইত পুৰুষ এইটো হৈছে পুৰুষৰ লাইন 15 দি পূৰণ দিম 2 15 29 প্লাছ 20 জন ল'ৰা এইটো হৈছে ল'ৰাৰ লাইন এইটো 20 দি পূৰণ দিম একক 20 এগুণ 20 হ'ব আমাৰ টেনশ্যন নাই যিহেতু সৰু গুণিত আমাৰ এইটো এতিয়া আমি এইটো প্লাছ কৰি দিম এইটো হ'ব 50 আৰু এইটো হ'ব 200 এতিয়া আমি এইটো কাটাকটি কৰিব পাৰোঁ ডাইৰেক্ট 0 কাটা গ'ল 5 4 গুণ 20 এইটো এনচাৰ হ'ব 4 days 4 দিনত সম্পূৰ্ণ হয় আৰু এইটো হৈছে আমাৰ উত্তৰ ঠিক আছে এতিয়া আমি নেক্সট গণিতটো আগবাঢ়িম নেক্সট গণিতটো ইয়াতকৈ অলপ ডিফাৰেঞ্চ হ'ব ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটোত আমাৰ আছে 3 জন ডাঙৰ মানুহ আৰু 6 জন সৰু ল'ৰাই মিলি এটা কামক 8 দিনত সম্পূৰ্ণ কৰিব পাৰে তদ্ৰূপে 3 জন ডাঙৰ মানুহ আৰু 7 জন সৰু ল'ৰাই সেই কামটোক 10 দিনত পূৰা কৰিব পাৰিলে 10 জন ল'ৰাই কিমান দিনত সেই কামটো পূৰা কৰিব পাৰিব এইটোত আমাৰ প্ৰশ্নটো একেই মাত্ৰ ইয়াৰ তলৰ লাইনটো চাব মাত্ৰ ইয়াত দিছে 10 জন ল'ৰাই ইয়াত ডাঙৰ মানুহ দিয়া নাই এইটো পুৰুষ আছিল বা ডাঙৰ মানুহ দিছে বাকী একো কথা নাই মানটো চাব আৰু একো নাই ইয়াৰ মাত্ৰ আমাৰ এজনৰ কথাৰ এটা বিভাগৰে কথা সুধিছে এইটো হৈছে 10 জন ল'ৰাৰ বাকী কাৰো সোধা নাই ঠিক আছে আৰু প্ৰথম ষ্টেপটো একেই চেম টু চেম এইটো ডাঙৰ মানুহটোক আমি ডি বুলি লিখিলোঁ সৰু ল'ৰাটোক আমি আমি এইটো বিগ ডাঙৰ মানুহটোক বিগ বুলি লিখিলোঁ বা দ লিখিব পাৰা আমি যিকোনো ধৰিব পাৰা আপোনালোকৰ কথা এইটো সৰু ল'ৰাটোক স্মল লিখি দিলোঁ ঠিক আছে এতিয়া আমাৰ কি কৈছে প্ৰথম ষ্টেপটো একেই এইটো পূৰণ এইটো পূৰণ মানুহটো দি কিমান জন হয় সেইটোৰ পূৰণ আৰু এইটোৰে একেই ঠিক আছে 4 দি 8ক পূৰণ দিলে কিমান হয় এইটো লিখিব 4 দি 8ক পূৰণ দিলে হ'ব আমাৰ 32 6 দি 8ক পূৰণ দিলে হ'ব এইটো আপোনালোকে এইটো নাপাহৰিব যে এইটো আমি প্ৰথমতে আমি এই জনৰ দি আমি কিমান জন আছে আৰু কিমান দিন এইটো দি এইটো পূৰণ দিব লাগিব দুটাকো একেই সমানে পূৰণ দিব লাগিব এইটো দি যদি আমি এইটোক পূৰণ দিওঁ এইটো দি আমি এইটোকে পূৰণ দিব লাগিব আৰু এইটোৱে টেকনিক এইটো শ্বৰ্ট টেকনিক আপুনি যদি বেলেগে কৰিব যায় তেতিয়া বহুত ডাঙৰ দীঘলীয়া হ'ব যদি আপুনি মেট্ৰিকৰ যিটো কিতাপ আছে বা মডেল আছে সেইবোৰ চাব সেইবোৰ মিনিংবোৰ থাকে এইটো বহুত দীঘলীয়া হয় এইটো আমি যিটো দিছোঁ শ্বৰ্ট ট্ৰিক হ'ব ঠিক আছে
আমি প্ৰথমতে এইটো পূৰণ দিব লাগিব পূৰণ দিয়াৰ পাছতহে আমি মানটো লিখি বাকি ওলাব শৰ্ট ট্ৰিকত শিকাই আছোঁ মই অলপ যাতে আপোনালোকৰ টাইম বাচে এতিয়া আমি এইটো পূৰণ দিছোঁ 4 8 গুণ 32 48 48 ঠিক আছে এইটো আমাৰ এবাৰ আমি তলতটো কৰিম তিনিজন ডাঙৰ মানুহৰ 7 জন লৰাই 10 টিৰত পুৰা কৰিব পাৰে 3 10 29 3 10 29 7 10 70 মই অলপ ওপৰৰ পৰা লিখি আছোঁ তাৰমানে কেমেৰাত চাই লিখি আছোঁ সেইকাৰণে মোৰ আখৰটো ইয়াত তাত পৰি আছে মই তাৰমানে ইয়াত নাচালে মই এংগলটো মিলাব নোৱাৰিম আৰু আপোনালোকে দেখা নাপাব হয়তো কেতিয়াবা মিচিং হৈ যাব পাৰে সেইকাৰণে ঠিক আছে আপোনালোকে চাই লওক ভালকৈ বুজি পাব এতিয়া আমি ডিফাৰেন্স ল'ব লাগে সেম টু সেম ইয়াৰ ডিফাৰেন্স ল'লে ইয়াৰ মই 70 যদি দিওঁ 70 পৰা মাইনাছ দিলে ইয়াৰ পৰা ধৰিলে হ'ব 10 10 2 আৰু ইয়াত থাকিব 6 4 গুণে 2 মাত্ৰ ডিফাৰেন্সটো ল'ব লাগে 2 ঠিক আছে আমি এবাৰ এইটো সৰু কৰিব লাগে প্ৰথমতে শিকোৱাৰ দৰে 2 গুণ 2 2 11 22 ঠিক আছে আমি তেতিয়া নিচিনাকে 11টো ইপিনে নিম 1টো ইপিনে ইটো হিটো পাৰি নিম ইটো ইপিনে নিম ঠিক আছে এতিয়া আমাৰ আমি তাৰমানে যোনটো সিম্পল হয় সেই হিচাপত আমি ল'ব পাৰে আপুনি ইটো লওক বা ইটো লওক পূৰণ কৰা সময় এনেকৈ পূৰণ কৰা সময় একে হ'ব আমাৰ সিম্পল হিচাপত 30 আৰু 70 টোৱে অলপ সিম্পল আছে সেইকাৰণে আমি হিটোকে লিখিম 30 11 330 প্লাস 70 গুণ 70 তলত দিলো এতিয়া আপোনালোকে চাব আমাক ইয়াত মাত্ৰ 10 জন ল'ৰা আছে এটা বিভাগৰ দিছে 10 জন ল'ৰা আমি প্ৰথমতে আমি কি কৰিছিলো দুটা দি আছিল কিনে আমি ইটোকো পূৰণ দিছিলো ইটোকো পূৰণ দিছিলো ৰেশিঅ মিলাই আমাৰ যেটো আছে এটো পূৰণ দিছিলো বাকি আমি বেলেগটো চোৱা নাছিলো এতিয়া আমাৰ দি আছে 7 জন হল এই কামটো কিমান দি আছে 10 জন আমি 10 টো পূৰণ দিম 10 টো পূৰণ দিম যেটো আমাৰ ল'ৰা দি আছে সৰু ল'ৰাই 10 জন ল'ৰা কিমান দিব গৈছে আমি 10 গুণ 10 হ'ব দেখিম আমাৰ ইটো হ'ব আমাৰ ওপৰত 400 আৰু ইটো হ'ব 2 এতিয়া আমাৰ ইটো হৈছে 40 ডেজ তাৰমানে আছে 40 দিনত আমাৰ সম্পূৰ্ণ হ'ব ইটো হ'ব আমাৰ এনসাৰ যদি কিবা বুজি নাপায় মোক কমেন্ট কৰিব আৰু কমেন্টত আপোনালোকে বুজি নাপাব লিখি দিলে মই গম পাম কোনটো নম্বৰটো লিখিব এটা 3 নম্বৰ কোৱেশ্চন হয় যদি কিবা অসুবিধা হয় মোক কমেন্ট কৰিলে মই বুজি পাম আৰু মই পুনৰ আপোনালোকৰ কাৰণে এক্সট্ৰাকে বনাই দিম ঠিক আছে যদি আমাৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু প্লিজ সাবস্ক্ৰাইব বাটনটো দবাই দিব আমাৰ বহুতে ভিডিও চাই কিন্তু সাবস্ক্ৰাইব বাটনটো নদবায় আৰু মোৰ যদি ভিডিওটো বেয়া লাগিছে তেতিয়াহলে ডিসলাইক মাৰি দিব মই একো বেয়া নাপাওঁ আৰু এনেকে আপোনালোকে সহাৰে জনাব যদি ডিসলাইকও দিও মই তথাপিও বেয়া নাপাওঁ কিন্তু আপোনালোকে সহাৰে জানিব কমসে কম ঠিক আছে আমাৰ লগত জড়িত থকাৰ ধন্যবাদ শুভ দিন আপোনালোকৰ হওক যদি আমাৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে আমাৰ অসমীয়া টেকনিক্যাল চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সাবস্ক্ৰাইব বাটনটো আপোনাৰ সাইডত আছে এটো হৈছে এটো মই সাৰ্কেল কৰি দিছো এনেকৈ ঠাইত আছে সাৰ্কেল কৰি দিয়াটোত সাবস্ক্ৰাইব আছে লাল আখৰ দি এটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব এটো কলা কৰি দিব লগতে আৰু বেল আইকনটো দবাব নাপাহৰিব তাৰ সাইডতে আছে বেল আইকনটো দবালে তাৰমানে আপোনাৰ যেতিয়া মই নতুন ভিডিও আপলোড কৰিম তেতিয়া আপোনালোকে নটিফিকেশন তৎক্ষণাত পাব আপোনাৰ কাৰণে এনেকুৱা ভিডিও মই আনি থাকিম আপোনাৰ এক্সামৰ কাৰণে আৰু এসএসসি হৈ আছে এসএসসিৰ কাৰণে আনিম আসাম পুলিচ আছে তাৰ বাবে আনিম এনেকুৱা ধৰণৰ যিকোনো এক্সাম হওক মই তাৰ বাবে মই
আপোনালোকক সাজু কৰাবৰ বাবে মই এনেকুৱা ভিডিঅ' আনি থাকিম যাতে আপোনালোকে এক্সাম অহাৰ আগতে প্ৰিপেয়াৰ হৈ লয়। ঠিক আছে, অসমীয়া টেকনিকেলৰ লগত জড়িত থকাৰ ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।